তবে হয় সভার মাঝে বলি মহাবীর আরে গই গম্ভীরে সদে দেখি ভয়ঙ্কর আরে গই গম্ভীরে সদে দেখি ভয়ঙ্কর আরে হিমতে পাইলা গয়া সভার ভিতর রাম হরি গুণা করিব জর আরে রাম হরি গুণা করিব জর দিন দেই দিন কৃষ্টি তকি জিতই দিন দেই কিন্তু সকলে মোক পাপী বুলি কয় আৰু সমাজে মোক পূজা নিদিয়ে কাৰণ মই হেনো সমাজৰ অস্পৃশ্য শুন হেনো নৰসমাজ বৰ্তমানে কলিৰ ৰাজত্বকাল তেনেস্থলত সকলোৱে এই কলিৰ মতে উঠা বহা কৰিব লাগিব ভাৰতৰ প্ৰতি ঘৰে ঘৰে মোৰ পাপ কাৰ্য বিস্তাৰ কৰি সমস্ত নাৰীক জেফালৰ পৰা পাপ খাব দিবই দিম আৰু শুন সত্য তাই মোৰ যুগ শাসনৰ ভাৰ কাঢ়ি দিবৰ বাবে যি ষড়যন্ত্ৰৰ কৰিছ ৰচনা তাক এই কবিয়ে এবাৰমে পৰাই দিব এতিয়া যাওঁ মই কাশী ৰাজ্যলৈ ৰজা বিশ্বসেনক পাপ কাৰ্যত লিপ্ত কৰাই